खुलुमबाय स्टुडियो दं आं रबिन बसुमतारी प्रधानमंत्री आवास योजना ग्रामीण बिथांखिनि गेजेरजों सरकारि न' मोननो हानाय मुलाम्फागिरिफोरनो सेंसन लेटार राननानै होदों बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर'आ। क'क्राझार जिल्लायावबो गासै 11,520 नखरफोरा मोननो हादों PMAYG सरकारि न'। मिरु सरकारनि प्रधानमंत्री आवास योजना ग्रामीण बिथांखिनि गेजेरजों आसामाव सरकारि न' मोननो हाबावदों आसामनि गासै सा 3,88,358 नखरफोरा। दिनै दुलाराय रायजो नाङैनो दाब दाब जिल्लाफोराव मिरु सरकारनि प्रधानमंत्री आवास योजना ग्रामीण बिथांखिनि गेजेरजों गोरिब थाखोनि न' गैजायै सुबुंफोरनो न' लुफुंनानै होनायनि असिलायै सायख'जानाय मुलाम्फागिरिफोरनो सेंसन लेटार राननानै होनाय बायदियै क'क्राझार जिल्लायावबो PMAYG सरकारि न' मोननो हानाय सा 11,520 मुलाम्फागिरिफोरनो सेंसन लेटार राननानै होनाय जादों। बेबायदिनो क'क्राझार जौगाखां खोन्दो मावखुलियाव मोनसे हाबाफारि खुंनायनि गेजेरजों क'क्राझार विधानसभा बियाबनि सिङाव थानाय सा 1,146 मुलाम्फागिरिफोरनो सेंसन लेटार राननानै होयो। बे हाबाफारियाव बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर'जों लोगोसे मावफुं सोद्रोमा डक्टर नीलुत स्वर्गियारिया PMAYG सरकारि न' मोननो हानाय मुलाम्फागिरिफोरनो सेंसन लेटार राननानै होयो। मख'नो गोनांदि बे खेबाव बिटिआरनि गंबा जिल्लायाव गासै 32,922 नखरफोरा सरकारि न' मोननो हादों। बेनिनो क'क्राझार जिल्लायाव 11,520, चिराङाव 3,299, बाक्सायाव 5,427, उदालगुरियाव 9,125 आरो तामुलपुराव 3,488 नखरफोरा PMAYG सरकारि न' मोननो हादों। नेतृत्वत 3,88,358 जी आमार PMAY घर निर्माण करार कारणे प्रथम किस्ती दियार कारणे एटा सभा आयोजन होइसे समग्र अসমते आरो मुख्यमंत्री डांगरिया इतिमध्ये এই 3,88,000 358টা যেটো ঘৰ আছে এই ঘৰখিনি নিৰ্মাণ কৰাৰ কাৰণে যিখিনি ইয়াৰ সিস্টেম হ'ব যিখিনি ব্যৱস্থা হ'ব এই গোটেইখিনি কথা এক্সপ্লেইন কৰিলে মই আজি অসমৰ 3,88,358 যি পৰিয়াললৈ অভিনন্দন জনাইছো যে তেখেতসকলে ৰ'দে বৰষুণে ভাল বেয়া সময়ত সুৰক্ষিতভাৱে থাকিবৰ কাৰণে পৰিয়ালৰ কাৰণে এখন ঘৰ পাবলৈ গৈ আছে মই সকলোকে অভিনন্দন জনাইছো। একে সময়তে মই ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ জনাইছো। তেখেতে আজি সমগ্ৰ ভাৰতত যি দুখীয়া পৰিয়ালৰ কাৰণে ঘৰ নিৰ্মাণ কৰা আঁচনিটো ইমান ক্ষিপ্ৰতাৰে আগুৱাই গৈছে আৰু ইমান আন্তৰিকতাৰে তেখেতে কৰি আছে ইয়াৰ কাৰণে মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছো। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই আঁচনিটো অসমত যাতে সফলভাৱে ৰূপায়ণ হয় ইয়াৰ কাৰণে প্ৰত্যেক সময়তে তেখেতে আমাৰ মাজত কথা বিভিন্ন কথাবিলাক আলোচনা কৰি দুখীয়াসকলক এক্টিভ কৰি VCDC বা পঞ্চায়তৰ মানুহখিনিক এক্টিভ কৰি যাতে এই ঘৰবিলাক ভালভাৱে নিৰ্মাণ হয় ভালকৈ নিৰ্মাণ হয় ইয়াৰ কাৰণে কিছুমান ব্যৱস্থা তেখেতে ইতিমধ্যে কৰি আছে আৰু যাৰ কাৰণে এতিয়া অসমে বহুতখিনি সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। মই অসমৰ PNRD ডিপাৰ্টমেণ্টৰ মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়াক ধন্যবাদ জনাইছো যে তেখেতে প্ৰত্যেকটো জিলাত ভিজিট কৰি আজি এই ঘৰবিলাক যে নিৰ্মাণ হ'ব লাগে ইয়াৰ কাৰণে তত্ত্বাৱধান লৈ আছে যাৰ কাৰণে অসমৰ PMAY ঘৰ নিৰ্মাণৰ যেটো ৰিজাল্ট এটো বহুত ভাল। আজি বডলেণ্ডত 5খন ডিস্ট্ৰিক্ট মিলি পেলাই আমাৰ 32,922 টা পৰিয়ালে এই ঘৰটো পাবলৈ সক্ষম হৈছে আৰু কোকৰাঝাৰত অকলে 11,500 আমাৰ 83টা পৰিয়ালে ইতিমধ্যে ঘৰ পাবলৈ সক্ষম হৈছে। গতিকে আমি আজিৰ পৰাই আমাৰ এই 5খন জিলাত এই যে নতুনকৈ হ'ব লগা ঘৰ 32,000 ঘৰটো যাতে সময়মতে আমি নিৰ্মাণ কৰিব পাৰোঁ ইয়াৰ কাৰণে ব্যৱস্থাটো ল'ম আৰু ইয়াৰ কাৰণে আমাৰ যেটো সিস্টেম আছে সিস্টেমটো এক্টিভেট কৰি ৰাখিম যাতে এইবাৰৰ ঘৰটো অতি শীঘ্ৰে নিৰ্মাণ কৰা হয়।